হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ ভাল আৰু ময়ো ধুনীয়াকৈ আছোঁ। আৰু আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ACT2 পপকৰ্ন কেনেকৈ বনাব পাৰি। তেনেই সহজ উপায়েৰে বনাব পাৰি। আপুনি চিনেমা চোৱাৰ সময়ত নতুবা টিভি চোৱাৰ সময়ত, কিতাপ পঢ়াৰ সময়ত যদি কিবা কিবি খাওঁ লাগে আৰু আপোনাৰ ওচৰত যদি এনেকুৱা পপকৰ্ন থাকে তেন্তে কেনেকৈ বনাবনো ময়ো জনা নাছিলোঁ আৰু আজি ফাৰ্ষ্ট টাইম ইউটিউব চাই বনালোঁ, ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। এনেদৰে পপকৰ্নটো খুলি ল'লোঁ। খুলি লোৱাৰ পাছত মই সৰু কুকাৰটো আছিলে, সেই কুকাৰটো অকণমান গৰম কৰিলোঁ। গৰম কৰি তেনেই সহজ গৰম কৰিয়ে দি দিম। পেকেটটোত থকা পপকৰ্নখিনি মই দি দিম। পপকৰ্নখিনি এয়া দেখিছে দি দিছোঁ। দি দিয়াৰ পাছতে সৰু কুকাৰ আছিলে সেইকাৰণে এপেকেটে দিছোঁ মই, আৰু অকণমান ইয়াতকৈ যদি ডাঙৰ হয় তেতিয়া 2 পেকেট বা 3 পেকেট দিব পাৰে। মই যিহেতু অকলে খাম সেইকাৰণে এপেকেটে দিছোঁ। বহুখিনি হৈ যায়, আপোনালোকে দেখিবই। এনেদৰে দি দিয়াৰ পাছত মই কুকাৰটোতে এখন চামুচে হওক বা কৰচলিয়ে হওক, মই এখন কৰচলিৰে লৰাম, অকণমান সময় লৰাম। যেতিয়া ফুটিবলৈ আৰম্ভ কৰিব, ফুটিবলৈ এটা দুটা ফুটাৰ পাছতে মই তাৰ পাছতে মই ঢাকনিখন মাৰি দিম। মানে একেবাৰে মাৰি নিদিওঁ, এনেকৈ অকণমান ঢাকি দিম। ঢাকি দিয়াৰ পাছত যেতিয়া ফুটা বন্ধ হ'ব তাৰ পাছতে মই দেখুৱাই আছোঁ তাৰ পাছৰ ৰিজাল্ট কেনেকুৱা হয় চাওক। সেয়া দেখিছে, ঢাকনিখন মাৰি দিছিলোঁ আৰু অকণমান চাইছোঁ ফুটাটো বন্ধ হয়, থপথপকৈ ফুটে। সেই ফুটাটো বন্ধ হোৱাৰ পাছতে খুব ধুনীয়াকৈ, এটাও বেয়া হোৱা নাই, খুব ধুনীয়াকৈ এনেদৰে ৰেডি হৈ গ'ল চাওকচোন।